বহুত বহুত বেছি ওখ আৰু এতিয়া আমি খাই আহিছোঁ আৰু নোৱাৰিছোঁ So good morning friends and welcome to the channel again আৰু আজি হৈছে day 2 আৰু right now আমি আছো মানালীত আৰু এটা হোটেল বুক কৰিছোঁ ইন অল্ড মানালী হোটেলটোৰ নাম হৈছে ফৰেষ্ট হিল টপ আৰু বিৰাট বঢ়িয়া ভিউটো গাইজ মই আপোনাক দেখাম চাওক চ' কৈ দিওঁ আজি ডেট হৈছে 22 জুন 2019 আৰু আজি আমি মানালী থাকিম মানালী ফুৰিম আৰু কাইলৈ মৰ্নিং আমি মানালীৰ পৰা যাম ৰামপুৰ চ' এতিয়া আমি ফ্ৰেছ হ'ম আমি ফ্ৰেছ হোৱাই নাই ব্ৰেকফাষ্টো কৰা নাই আৰু বহুত ভোকো লাগিছে চ' আমি ৰেডি হৈ লওঁ চাওঁ কিমান টাইম হয় এতিয়া 10:30 হৈছে ব্ৰেকফাষ্ট কৰি আমি অলপ দেৰি শুম চ' পিছত আকৌ ভ্লগ কৰিম গাইজ চ' ভিডিঅ'টো চাই থাকিব এইটো ডে 2 হয় এভৰি ডে মই ভিডিঅ' আপলোড কৰিবলৈ ট্ৰাই কৰিম চ' গাইজ এইটো আমাৰ ৰুম হয় আৰু এটা সৰু ৰুমটোৰ দিম তো এইটো আমাৰ ৰুম আমি ইয়াত 3টা ৰুম লৈছোঁ আমি 6জন আছোঁ চ' দুজনকৈ চব ৰুমত থাকিম আৰু ইণ্ট্ৰ কৰাইছোঁ মই ইয়াতে এণ্ড মিট মাই ফ্ৰেণ্ড হি ইজ শুভম पूरा ट्रिप तो ऑर्गेनाइज कैसा एक हिंदी तो कब पारिम तो ही शुभम तो इसने पूरा ट्रिप ऑर्गेनाइज किया है तो ही रन से कंपनी ऑफिस ओन सो आई ड्रॉप द लिंक इन द डिस्क्रिप्शन चेक करना गाइस बहुत ही बढ़िया जा रहा है और आते रहेंगे वीडियोस उसमें भी देखना एंड वेरी हेल्पफुल आप कुछ कहेंगे शुभम नहीं अभी नहीं बाद में हम लास्ट में कुछ कहेंगे लास्ट में जरूर कहेंगे ओके ठीक है तो अभी ये रूम टूर देता हूँ तो ये तो हमारा रूम गाइस चाई लग ये तो बेड बहुत ভাল লাগিছে আৰু চোৱা এইটো টিভি আছে আৰু আমাৰ ভিউ এইটো এইফালে বহুত ধুনীয়া ভিউ আৰু এইটো ইয়াত ৱাৰ্ড্ৰপ আছে কাপোৰ চাপোৰ থ'বলৈ আৰু এইটো আমাৰ বাথৰুম চাই লওক বহুত ক্লিন বহুত চফা বহুত ভাল লাগিছে গিজাৰ চোৱা বহুত ধুনীয়া আৰু মিৰৰটো বহুত ধুনীয়া আৰু এইফালে আছে বেলকনি সবচে মজা বস্তু এইটো চোৱা বেলকনিটো বহুত ধুনীয়া সব ৰুমতে বেলকনি আছে চ' মিছ শ্বেতা চে হাই হেল্ল' হাউ ইউ ফিলিং কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু ৱেডাৰটো কেনেকুৱা লাগিছে তোমাৰ ইয়াত এতিয়ালৈতো একদম পাৰফেক্ট আচ্ছা ঠাণ্ডাও নাই গৰমো নাই A few moments later. চ' ফ্ৰেণ্ডছ ৱেলকাম বেক আৰু আমি এতিয়া ফ্ৰেছ আপ হৈ ল'লোঁ অলপ দেৰি শুলোঁ আৰু আমি লাঞ্চো কৰি ল'লোঁ আৰু এতিয়া আমি অলপ মল ৰোড ফালে গৈ আছোঁ মানালী মল ৰোড আপোনালোকৰ ৰুটটো দেখাম কেনেকৈ এইটো চাওক ৰুটটো ট্ৰেক কৰি গৈ আছোঁ আৰু এই তাহাঁতি মোৰ ফেল' ট্ৰেভেলাৰ্ছ আমাৰ লগত গ্ৰুপত আছে আমি লোকেল গাঁৱৰ মাজে মাজে গৈ আছোঁ মানালী আৰু ইয়াত চাওক ইয়াত মেলা চলি আছে আৰু এইফালে আপুনি চাব পাৰে ফেৰিছ হুইল মেলাৰ চলি আছে ইয়াত চোৱা ইয়াক ফটোগ্ৰাফী চলি আছে ইয়াত আৰু ইয়াত চোৱা গাইজ ৰেবিটছ আছে বহুত বঢ়িয়া চ' ফ্ৰেণ্ডছ এতিয়া আমি সন্মুখত আছোঁ হাডিম্বা টেম্পল ইন মানালী চ' এই টেম্পলটো বহুত ফেমাছ হয় ইন মানালী লোকেশ্যন ইজ ছুপাৰ গাইজ চাব পাৰা এইফালে আৰু টেম্পলটো এইফালে আৰু ইয়াৰ কাৰণে লিখা আছে টেম্পলটোৰ বিষয়ে যদি জানিব বিচাৰিছা তেতিয়াহ'লে মই দেখাই দিওঁ এইটো চাই লোৱা তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি লোৱা यार विषय भालके जानिबा मैं भालके ना जानूँ व्हाट वी डू नाउ इज अपन नीचे उतरेंगे जहाँ से आप चढ़े थे मैंने जानबूझ के चढ़ा आपको ताकि आप एक्लिमेटाइज हो सके कैसे पूरा दिन बैठे हो यार एवरीवेयर सब गलिते থাকে পানীপুৰি আমাৰ তাতো পায় আৰু ইয়াতো বহুত ফেমাছ হয় তো পানীপুৰি সবতে ফেমাছ সো গাইজ এতিয়া আমি অলপ দেৰি ৰখিছোঁ ইয়াত ATM আছে চবে পইচা উঠাই আছে আৰু আমি নিজৰ হোমষ্টেৰ পৰা ৱাকিং আহি আছোঁ তো একচুৱেলি বহুত দেৰি ৱাক কৰা নাছিলোঁ এণ্ড আমাৰ কেপ্টেইনে অৰ্ডাৰ দিছে কি আমি খোজকাঢ়িব লাগিব বিকজ স্পিটিত আমি বহুত খোজকাঢ়িব আছে ট্ৰেক কৰিব আছে চ' অলপ প্ৰেক্টিচ কৰি আছোঁ ৱাক কৰাৰ বাকী পইচা উঠাই লৈছে দেই এইফালে কেপ্টেইনে পইচা উঠাই লৈছে চ' পূৰা আমাক খুৱাব বঢ়িয়া উই এক্সপেক্ট ঠিক আছে বঢ়িয়া समझता है मुझे आसामीज थोड़ा सा চ' গাইজ আহি গ'লোঁ আমি এতিয়া মল ৰোড সোমাইছোঁ আৰু এইটো একদম একজেক্টলি লাইক চিমলা মল ৰোড এণ্ড তাত আছিলে যে গেংটকত একদম একে এইফালেও দোকান আছে আৰু এইফালে মানুহ গৈ আছে দুই চাইডে ৰাস্তা আছে এইফালে মানুহ গৈ আছে এইটো চোৱা মল ৰোডৰ মাজতে আছে এইটো দুৰ্গা মাতা মন্দিৰ বহুত ধুনীয়া লাগিছে আৰু দেখাত লাগিছে চব কাঠেদি বনোৱা হয়
চ' ফ্ৰেণ্ডছ এতিয়া আছোঁ আমি অল্ড মাৰ্কেটত আৰু এইটো চাই লোৱা অল্ড মাৰ্কেট ইটছ লাইক ডেইলি বজাৰ তিনিচুকীয়া পূৰা মাৰ্কেট এভৰিৱেৰ আৰু এইফালে চোৱা বহুত মাৰ্কেট আছে আৰু আগলৈও মাৰ্কেট আছে আৰু এতিয়া আমি ৰখিছোঁ এটা স্পেচিয়েল ডিছ খাবলৈ অফ মানালী সেইটো কল সিদ্ধু চ' খাই চাওঁ কি বস্তু হয় ভালকৈ নাজানো কিন্তু ইয়াত অৰ্ডাৰ দিছোঁ চোৱা হোটেলখন সৰু হোটেল হয় ইয়াত শ্বেতা ৰখি আছে আৰু বাকী মোৰ গ্ৰুপমেটছ और यहाँ पाम सिद्धू खाई सो कैन लगे इसको सिद्धू बोलते हैं। हाँ और ये क्या चीज़ का बना रहता है क्या चीज़ का बना है ये इडली डिश बैटर ओके उसके अंदर कचौरी टाइप फीलिंग है और ये चटनी है के बाद आपको समझ जाएगा ओके तो ये मतलब मनाली स्पेशल है क्या हिमाचल स्पेशल ओके ठीक है सब सही है अभी ट्राई करेंगे ये खा के कैसा लगता है और फीडबैक सबसे लेंगे तो सब लोग का ही सही फर्स्ट टाइम ही है पहला फोटो खा के देखेंगे तो गाइज ইয়াত বহুত এটা ইণ্টাৰেষ্টিং বস্তু দেখিলোঁ অসমৰ মানুহে বুজি পাব ইয়াত চোৱা ঢেকীয়া শাক গাইজ এইটো চোৱা ঢেকীয়া শাক পালোঁ ইয়াত দেখাৰ তো আমাৰ অসমত বহুত ফেমাছ হয় আমি বহুত দেৰি ঘূৰিলোঁ মাৰ্কেট ঘূৰি আছোঁ আৰু আমি দেখিলোঁ এটা জুচ কৰ্নাৰ জুচ শ্বপ ইফালে তো আমি দুইটা ৰখিলোঁ বাকী গ্ৰুপ মেম্বাৰ্ছ আগত গৈছে চফ্টি খাবলৈ আৰু আমি ইয়াত খাম জুচ বিকজ আমি বহুত ডিহাইড্ৰেট ফিল কৰি আছোঁ চ' আমি খাই আছোঁ আমি অৰ্ডাৰ কৰিলোঁ কোনটো ৱাটাৰমেলন জুচ খাম আৰু অলপ আগলৈ ফুৰিম এটা কেব ল'ম আৰু গাইজ আপোনালোকে চাওক এইফালে চোৱা মল ৰোডৰ ভিৰ আৰু এতিয়া ইভিনিং টাইম আহি আছে এতিয়া টাইম হৈছে এৰাউণ্ড 6:30 আৰু চোৱা কিমান ভিৰ হৈছে এতিয়া মানুহ বেছি হৈ গৈছে এতিয়া আৰু এইটো ডাউনহিল হয় এইফালে তললৈ যাব পাৰে চ' গাইজ আমি জুচ খালোঁ ইয়াত ৱাটাৰমেলন আৰু শ্বকিংলি পাৰ গ্লাছ ৰেট হৈছে 120 rupees চ' আমি একচুৱেলি গম পোৱা নাছিলোঁ যে ইমান বেছি ৰেট বাট এটা কথা গম পালোঁ যে খোৱা আগতে ৰেটটো সুধি ল'বা কাৰণ আমি বেয়া বাঁহ খাইছোঁ আমি এতিয়া আছোঁ ভাইবছ হিমাচলী কুজিন ইয়াত এনেই বহিব আহিছোঁ ৰিলেক্স হ'ব আহিছোঁ লাইম চ'ডা খাব আহিছোঁ আৰু ইয়াৰ পৰা ভিউ চাওক গাইজ এইটো মেইন ৰোড হয় মল ৰোড আৰু ইয়াৰ বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ইহঁতি পেয়াৰ ফ্লেগছ যোনটো আমি ভূটানতো চাইছিলোঁ আৰু ইয়াত চাওক লেম্পছ এইটো ধুনীয়াকৈ আছে আৰু চবচে মজা আছে ইয়াৰ ছেটআপটো চোৱা বঢ়িয়াকৈ বহাই এৰেঞ্জমেণ্ট আছে আৰু গাইজ পূৰা বহি আছে ইয়াত আৰু হি এজ আ কেপ্টেইন পূৰা ডাইলগ দি আছে চবকে বঢ়িয়া ছেটআপ হৈ গ'ল আমাৰ ইভিনিং খানা আৰু এতিয়া টাইম হৈছে 8:10 চ' গাইজ এতিয়া চাই লোৱা 8:30 চিন মল ৰোডৰ কিমান মানুহ ইয়াত মোৰ গ্ৰুপমেটছ দুইটাই টুপি কিনি আছে और फाइनली और इन्होंने बहुत ही अच्छे दिख रहे हो और ये भी अच्छा दिख रहा है बढ़िया दिख रहा है और टोपी फाइनल है हाँ हम लोग आइसक्रीम खाएंगे ना अभी हम लोग आइसक्रीम खाएंगे 6-in-1 सॉफ्टी पता नहीं कैसा है खा के देखते हैं तो गाइस यार मैं सॉफ्टी खाए सॉफ्टी बनाए से यार साइलवा सो फ्रेंड्स इधर हमें खाम 6-in-1 सॉफ्टी सही है सब लोग खा रहे हैं सब एंजॉय कर रहे हैं कल से तो सब लोग फटने वाला है तो आज ही सब एंजॉय कर रहे हैं बस আমি খাইছোঁ সফটি ইয়াত আৰু চব পিছফালে পূৰা গান গাই আছে নাচি আছে মানুহে আৰু চব এইফালে মন্দিৰটো আছে আপুনি দেখাইছিলোঁ আৰু এইফালে পূৰা ডান্স চলি আছে এতিয়া আমি গৈ আছোঁ ৰিটাৰ্ণ টু আৱাৰ হোটেল এইফালৰ পৰা আমি উঠিব লাগিব ইয়াৰ পৰা অলমষ্ট 1 কিলোমিটাৰ পূৰা আপহিল হালত বেয়া বেগটো মোক দি দিলে জেগাটো খুলি দিলে কিবা ক'বানে বহুত বেছি ওখ এতিয়া আমি খাই আহিছোঁ আৰু নোৱাৰিছোঁ ঠিক আছে পাৰিম একো নাই আমি পাৰিম হাইটত উঠিলে বেছিকৈ খাই যাব নালাগে একজেক্টলি চ' গাইজ এট লাষ্ট আমি হোটেল পাইছোঁহি আৰু আমাৰ হালত টাইট আৰু এই ক'ব আপোনাক ভালকৈ বহুত ভাগৰ লাগিছে কথাও ক'ব পৰা নাই এইবিলাকে প্ৰব্লেম জগিং ফিটনেছ বহুত ইম্পৰ্টেণ্ট হয় ট্ৰেকিঙত আহিবলৈ সেনেকুৱা মাউণ্টেইন জেগাত আহিবলৈ চ' গাইজ আমি আহিলোঁ নিজৰ ৰুমত ফ্ৰেছ হ'লোঁ আৰু বেডখন বহুত বেয়া আছিলে বেডখন ঠিক কৰিলোঁ আৰু এতিয়া আমি চাই আছোঁ ইণ্ডিয়াৰ মেটচ নাজানো ইণ্ডিয়া জিকিব নে হাৰিব ইণ্ডিয়া আৰু আফগানিস্তানে বহুত ভাল খেলিছে চ' খেলটো চাম আমাৰ খানাও আহি গৈছে খানা খাম আৰু আজি জল্দি শুই যাম এতিয়া টাইম হৈছে এৰাউণ্ড 9:45 চ' ফটাফট খানা খাম আৰু শুম চ' ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব গাইজ আৰু যদি ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লাগে এইবোৰ কৰি দিব
আৰু আজি হয় 22 জুন তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিম কাইলৈ ৰাতিপুৱা আমি ওলাম এৰাউণ্ড 7:30 টু ৰামপুৰ তো ডেট উইল বি দ্য থাৰ্ড ভিডিঅ' অফ দিছ স্পিটি ছিৰিজ চ' কাইলৈ লগ পাম গাইজ হেভ এ গ্ৰেট ডে বাই বাই क्या हासिल इस जहां में खुद को जाने ना तू दिल क्या सच और क्या फसाने